নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম অনলাইন টেক নামৰ ইউটিউব চেনেলত। বন্ধুসকল, আজি এই ভিডিঅ'টিত মই লৈ আহিছোঁ এটা নতুন নটিফিকেশ্যন, যিটো নটিফিকেশ্যন আহিছে অইলৰ তৰফৰ পৰা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকে নতুনকৈ আহিছে এই ইউটিউব চেনেলটোলৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগত পাবলৈ। গতিকে বন্ধুসকল, পলম নকৰি আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই নটিফিকেশ্যনটো আহিছে অইলৰ পৰা, অইল ইণ্ডিয়া লিমিটেডৰ পৰা। আৰু এই নটিফিকেশ্যনটো উল্লেখ কৰা মতে নটিফিকেশ্যনটো উল্লেখ কৰিছে যে অইলত এপেণ্ডিক্স ট্ৰেইনিঙৰ কাৰণে 100টা পষ্ট খালী হৈছে, ঠিক আছে। আৰু এই যোনটো পষ্ট, এই পষ্টবিলাক এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 28 তাৰিখ, ঠিক আছে। 28/2019 এই মাহৰ 28 তাৰিখ ইয়াৰ লাষ্ট ডেট। তাৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া কথাটো হ'ল, পষ্টটোৰ নাম হৈছে এপেণ্ডিক্স, ঠিক আছে। আৰু টোটেল পষ্ট 100টা ওলাইছে। আৰু আপোনালোকৰ যিবিলাক এই পষ্টটো আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকে এইটো এটা ট্ৰেইনিং হয়, কোনো চাকৰি নহয়। আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। আৰু কি ট্ৰেডৰ কাৰণে আপোনালোকে ট্ৰেইনিং কৰিব বাবে ইয়াত উল্লেখ কৰিছে। প্ৰথম যোনটোবিলাক ট্ৰেড, সেই ট্ৰেডটো হৈছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট কপা, যোনটো আমি শ্বৰ্ট ফৰ্ম কওঁ কপা বুলি। আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট ইংলিছ আৰু বা ষ্টেন'গ্ৰাফি ইংলিছ, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, মেডিকেল লেব টেকনিচিয়ান, এনেকুৱা ধৰণৰ কিছুমান পষ্ট, সেই পষ্টবিলাকৰ ট্ৰেইনিং দিব অইল ইণ্ডিয়া লিমিটেডে, ঠিক আছে। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু টোটেল আপোনালোকৰ পষ্ট 100টা পষ্ট খালী হৈছে। আৰু আকৌ এবাৰ কৈছোঁ, এইবিলাক এটা ট্ৰেইনিং হয়, কোনো ধৰণৰ চাকৰি নহয়, ঠিক আছে। আৰু আপোনালোকে যোনটো এপ্লাই কৰিবৰ কাৰণে কি আপোনালোকৰ ITI চাৰ্টিফিকেট লাগিব, ঠিক আছে। ITI চাৰ্টিফিকেট লাগিব। ITI চাৰ্টিফিকেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট কথাটো হ'ল, কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, ঠিক আছে। এপ্লাই কৰিবলৈ আপোনালোকে এটা ৱেবছাইট যাব লাগিব। ৱেবছাইটটো হৈছে www.apprenticeship.gov.in। এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। আপোনালোকে গৈ এই ৱেবছাইটত আপোনালোকৰ যিবিলাক ডিটেইলছ, আপোনালোকৰ ফটো, ডকুমেণ্টছ কাৰেক্টলি আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। তাত আপোনালোকে অনলাইন তেনেকৈ এপ্লাই কৰিব পাৰিব, ঠিক আছে। মই ভিডিঅ' ডেছক্ৰিপশ্যনত অনলাইন কৰাৰ লিংক আৰু লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট, সেইটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, ঠিক আছে। 28 তাৰিখ ইয়াৰ লাষ্ট ডেট। 28 তাৰিখলৈকে আপোনালোকে ৰৈ নাথাকিব, তাৰ আগতে অনলাইন এপ্লাই কৰি দিব। এইটো এটা আছে ট্ৰেইনিং হয়, অইল ইণ্ডিয়াই এইটো ট্ৰেইনিং দিছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। খুবেই এটা ভাল খবৰ, যিসকলে ট্ৰেইনিং কৰিবলৈ পোৱা নাই, আকৌ বা ট্ৰাই কৰি চাব পাৰে অইল ইণ্ডিয়াত। যিসকলে ITI পাছ কৰি আছে, যিসকলে এইবিলাক ট্ৰেডৰ যিবিলাক ITI চাৰ্টিফিকেট আছে, তেখেতসকলৰ বাবে খুবেই এটা ভাল খবৰ। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোলৈকে। যদি নতুনকৈ আহিছে এই ইউটিউব চেনেলটোলৈ, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ।